ইয়াত আহি মানে এনেকৈ পুৰা চিকেন মই খাওঁ বহুত কিবা ফেষ্টিভেল ওকে আহিছোঁ আজি ৰঙালী চাবলৈ 9th এডিশ্যন ৰঙালী তো ইমান মানুহ ভিৰ হৈ আছে তাৰে মাজত আৰু মই ইয়াত লৈ লৈছোঁ চিকেন বাইদেউ চিকেন বনাই আছে ইয়াত চিকেন পুৰি দি আছে এতিয়া চিকেন পুৰা খাম আজি কোন আহিব বাইদেউ আজি জুবিন দা আজি ৰঙালী খানাপাৰাত জুবিন দা আহিব বোলে যদি জুবিন দা আহে মই মোৰ ভিডিঅ'ত উঠাব চেষ্টা কৰিম ইয়াৰ ৰঙালী চলি আছে ৰঙালী ফেষ্টিভেল তো ভিতৰত কি আছে আপোনালোকক দেখাম অলপ পিছত ৰ'ব প্ৰথমে ইয়াত মাংস পুৰাটো খাই লওঁ মাংস পুৰা অনলি 100 rupees ন বাইদেউ গৰৈ মাছ পুৰা কিমান ক'ৰ পৰা ধৰি আনিছে মাছবোৰ বজাৰৰ পৰা আনিছে বাইদেউ ঘৰ ক'ত মাজুলী ইয়াত ক'ত থাকে হা পাঞ্জাবাৰীত থাকে বাইদেউ মাজুলীৰ হয় পাঞ্জাবাৰীত থাকে আৰু ইয়াত বিজনেছ কৰে ন গোটেই এনেকা ফেষ্টিভেলত এনেকা লৈ যায় নে যি ফেষ্টিভেল হ'লে আপোনালোকে যায় ন কিবা চাৰ্জ দিব লাগে নেকি আপোনালোকক ভিতৰত দিব লাগে ন এনেকৈ বাইদেউ এনেকৈ ধৰণে বিজনেছ কৰি আছে আৰু মানুহ চব আৰু ইয়াত ইণ্টাৰেষ্টিং বস্তু দেখাই আছোঁ ইয়াত চাই মদো আছে যদি কোনে ৰঙালী চাই আহিব চাই মদ খাই যাব মাংস পুৰাৰ লগত সৰু চিকেন পিচ কৰি ইয়াত নেমু দিলে মছলা দিছে এতিয়া বাইদেউ জ্বলা দিয়ক বাইদেউ অলপ নিমখ দিয়ক ধুনীয়াকৈ এনেকৈ ধৰণৰ মিক্স হৈ আছে এতিয়া ফাইনেলি প্ৰিপেয়াৰ কৰি দিলে বাইদেউ অলপ ধনিয়া পাত দি দিয়কচোন অ'কে গাইজ ফাইনেলি মোৰ চিকেন বনি ৰেডি হৈ গ'ল এতিয়া মই খাম এয়া আৰু ইয়াত ৰঙালী ফেষ্টিভেল চাবলৈ আহি চিকেন পুৰা খাই আছোঁ এইটো পিছ এটা উঠাইছোঁ আৰু ৰঙালী প্ৰগ্ৰাম চলি আছে কোনোবা এটা ছিংগাৰ উঠিছে এইটো খাই মেলি যাম গাইছ ইয়াত আহি মানে এনেকৈ পুৰা চিকেন মই খাওঁ বহুত কিবা ফেষ্টিভেল হ'লে আহি খাওঁ মানে বহুত ভাল লাগে মোক হৈ গৈছে এক নম্বৰ গাইছ এক নম্বৰ এনেকৈ পুৰা চিকেন খাবা আপোনালোকে মাত্ৰ 100 টকা কিন্তু টেষ্টি বহুত লাগে আপুনি বনাই খোৱাতকৈ মই বহুত ভাল পাওঁ আপোনালোকে ভাল পাই চাগে পাই নাপায় নাজানো কিন্তু ট্ৰাই কৰি চাব এবাৰ গাইছ আৰু এটা লৈ লৈছোঁ প্ৰথমে এই বাইদেউৰ পৰা ল'লোঁ এতিয়া এই বাইদেউৰ পৰা লৈছোঁ এইটো এটা পিচ আৰু এটা পিচ লৈছোঁ চিকেনৰ বহুত জ্বলা বহুত টেষ্টি হৈছে বাইদেউ এতিয়া বাইদেউৰ টেষ্ট চাম এতিয়া